তো হেল্ল' গাইজ মোৰ নাম হৈছে যে তেতিয়াহ'লে বলক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। তো গাইজ এনে অলপ তামচা কৰিলোঁ এই কেনে লাগছে অলপ ক'ব, এইবাৰ ষ্টাইলটো কেনে লাগছে এইবাৰ কৈ দিব কমেণ্টত, ভাল লাগছে নে বেয়া লাগছে। তো গাইজ সেই ফালটো এতিয়া বাদ দি আমাৰ যিটো ভিডিঅ'ৰ মেইন টপিক আছে সেইটো লৈ আগবাঢ়োঁ। তো গাইজ কপিৰাইট ষ্ট্ৰাইক আৰু কপিৰাইট ক্লেইম। তো কৈছে সেইটোক লৈ বহুত মানুহৰ এটা কনফিউজন আছে আৰু সেই কনফিউজনটো দূৰ কৰিবলৈ আজি মই এই ভিডিঅ'টো আপোনালোকৰ সন্মুখত লৈ আহিছোঁ। যদি ভাল লাগে সেই ভিডিঅ'টো প্লিজ আপোনালোকৰ নিজৰ বন্ধুৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো গাইজ চাওক, আপোনালোকৰ যদি ইউটিউব চেনেলটোত যদি 3টা যদি কপিৰাইট ষ্ট্ৰাইক যদি একেলগে পৰে তো কৈছে তেতিয়াহ'লে আপোনালোকৰ চেনেলটো বেণ্ড হৈ যাব আৰু ইউটিউবৰ পৰা নোহোৱা হৈ যাব। তো কৈছে সেইটো হৈছে ফাৰ্ষ্ট কথা। তো কৈছে আৰু ছেকেণ্ড আছে, তো কৈছে এই ছেকেণ্ড ৰুলটো হৈছে যে আপোনালোকৰ যদি চেনেলটোত যদি এটা যদি কপিৰাইট ষ্ট্ৰাইক আহে তো কৈছে তেতিয়াহ'লে আপোনালোকৰ সেই চেনেলটো 3 মাহ অৰ্থাৎ 90 দিনলৈ আপোনালোকৰ চেনেলটোত প্ৰব্লেম হ'ব পাৰে আৰু সেই 90 দিন যোৱাৰ পিছত আপোনালোকৰ চেনেলটো ধুনীয়াকৈ চলি থাকিব। তাৰোপৰি যদি যিজন অ'নাৰে আপোনালোকৰ চেনেলটোত কপিৰাইট ষ্ট্ৰাইক দিছে যদি আপোনালোকৰ যদি তেওঁলোকৰ লগত যদি আপোনালোকৰ যদি বুজাবুজি হয় তো কৈছে যদি আপোনালোকৰ চেনেলটোৰ পৰা যদি সেই কপিৰাইট ষ্ট্ৰাইকটো যদি উঠাই লয় তো কৈছে তেতিয়াহ'লে আপোনালোকৰ সেই চেনেলটো তেতিয়াই ধুনীয়াকৈ ভাল হৈ যাব। তো গাইজ এতিয়া মই আপোনালোকক কম কপিৰাইট ক্লেইমৰ বিষয়ে। তো গাইজ মই আপোনালোকক ফাৰ্ষ্টতে কৈ দিছোঁ যে কপিৰাইট ক্লেইমটোৱে আপোনালোকৰ ইউটিউব চেনেলটোৰ কোনো এটা ঘণ্টা এফেক্ট কৰিব নোৱাৰে, কিন্তু গাইজ কপিৰাইট ষ্ট্ৰাইকটোৱে আপোনালোকৰ চেনেলটোৰ এফেক্ট কৰিব পাৰে। কপিৰাইট ষ্ট্ৰাইকটোহে পাৰে এফেক্ট কৰিব, কিন্তু কপিৰাইট ক্লেইমটোৱে আপোনালোকৰ চেনেলটোৰ কোনো এটা এফেক্ট কৰিব নোৱাৰে। গতিকে আপোনালোকৰ যদি ভিডিঅ'ত যদি কপিৰাইট ক্লেইম হয় আপোনালোকে কোনো এটা টেনশ্যন নল'ব, কিন্তু কপিৰাইট ষ্ট্ৰাইক আহিলে কিন্তু তাত টেনশ্যন লোৱাৰ এটা কথা আহি পৰে, কিন্তু কপিৰাইট ক্লেইম আহিলে কোনো এটা টেনশ্যন লোৱাৰ কথা আহি নপৰে। তো কৈছে এই কপিৰাইট ক্লেইম 2 ধৰণৰ আহে। তো কৈছে তো ফাৰ্ষ্ট ধৰণটো যিটো কৈছে এই ফাৰ্ষ্ট কপিৰাইট ক্লেইমটো আহিলে আপোনালোকৰ যিটো ভিডিঅ'ত কপিৰাইট ক্লেইম আহিছে সেই ভিডিঅ'টো ইউটিউবৰ পৰা ডিলিট হৈ যাব পাৰে। আৰু কৈছে যিটো ছেকেণ্ড কপিৰাইট ক্লেইম হৈছে তো কৈছে সেইটো আহিলে আপোনালোকৰ ভিডিঅ'টো ইউটিউবৰ পৰা ডিলিট নহয়, যেনেকৈ আছে তেনেকৈ থাকিব, কিন্তু সেই ভিডিঅ'টোৰ পৰা আপুনি যিমান টকা পালেহেঁতেন সেই পইচাখিনি যিজন ক্ৰিয়েটৰ বা যিটো কোম্পানীয়ে আপোনালোকক কপিৰাইট ক্লেইম দিছে সেই কোম্পানীটোৱে পাব, আপুনি নাপায়। তো কৈছে সেইটো আছিলে এই কপিৰাইট ক্লেইম। তো কৈছে কপিৰাইট ক্লেইম আৰু কপিৰাইট ষ্ট্ৰাইক আপোনালোকে কি আৰু ইয়াৰ মাজত কি পাৰ্থক্য আপোনালোকে আশা কৰোঁ বুজি পালে এই ভিডিঅ'টোৰ দ্বাৰা। আৰু যদি ভাল লাগিছে প্লিজ লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ এই JS5 চেনেলটো প্লিজ ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু লাইক কৰিব নাপাহৰিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ মই দি দিম দাদা।